জয় আছিম দোস্ত মোক চবেই চিনিয়েই পায় নাম মোৰ শংকৰ ৰাভা আৰু বৰ্তমান আৰ্চিম চিষ্টেমত 8% ৰেটেড স্কুলত আছোঁ আৰু মই আজি এনেকুৱা এজন ব্যক্তিৰ ওচৰত আহিছোঁ এজন ব্যক্তিৰ ঘৰত মই আহিছোঁ মোক ইনভাইট কৰিছে তেখেতৰ ঘৰত এসাঁজ খোৱাৰ কাৰণে তেখেতে মিৰ্জাৰ কিং বৰ্তমান মিষ্টাৰ আৰণী কলিতা হয় আৰু বৰ্তমান নিউ টেকনিকেল ৰিচিভাৰ তেওঁ এজন বিজনেছত অহাৰ আগতে এজন মিস্ত্ৰীৰ কাম কৰিছিলে ৰাজ তেখেতক মই পৰিচয় কৰাই দিছোঁ এইজনে হৈছে আমাৰ আৰণী কলিতা ছাৰ বৰ্তমান ছাৰ আপোনাৰ ছাৰৰ ঘৰটো মই এতিয়া অলপ ভিডিঅ' কৰিব বিচাৰিছোঁ চাওক এজন সাধাৰণ মিস্ত্ৰীৰ ঘৰত একচুৱেলি পকা ঘৰ নাথাকে ছাৰৰ ঘৰ একদম চাকৰিয়ালতকৈও মানে বহুত বেষ্ট লাগিছে আৰু ইফালে আমাৰ ছাৰৰ মেডামে অকণমান দেখা দিব এই যে আমাৰ মেডাম হয় ছাৰৰ মেডাম বাইদেউৰ নামটো ক'ব মোৰ নাম জুমি কলিতা হয় আৰু বাইদেউ এই ধুনীয়াকৈ শাক পাচলি তৈয়াৰ কৰিছে আৰু ভাত সাজিছে আমাৰ কাৰণে য়েছ ছাৰৰ ঘৰ বৰ্তমান দেখাম এতিয়া বোলক ছাৰ একেলগে ছাৰে লৈ যাব ছাৰে আমার ছাৰৰ প্ৰতীক দেখাইছোঁ মই প্ৰতীক কংগ্ৰেচুলেশ্যন লিখা আছে মিষ্টাৰ আৰণী কলিতা এইটো ষ্টাৰ বিন হোৱাৰ বৰ্তমানটো টেকনিকেল হৈ গ'ল পাৰ্ল পজিশ্যন আহি গ'ল এয়া ছাৰৰ ঘৰ এয়া ড্ৰয়িং ৰুম তেনেকৈ সজাই পেলাই ৰাখিছে এয়া ছাৰৰ ফটো তেনেকৈ স্মৃতি কৰি ৰাখিছে ধুনীয়াকৈ এয়া বেডৰুম ছাৰৰ এনেকৈ ধুনীয়াকৈ সজাই ৰাখিছে আৰু তেখেতৰ চিলিং চাব ফল্ডিং চিলিং ইমান দামী চিলিং লৈ আছে খুব সুন্দৰ তাৰপিছত তেখেতৰ এইটো কৰিডৰ হয় এনেকৈ ওলাই যাব লাগে এয়া মোৰ বসন্তীখন ৰখাই থোৱা হৈছে আৰু ছাৰৰ এইখন বসন্তী হয় আৰু ছাৰৰ এটা আৰু ৰুম আছে মই দেখাব বিচাৰিছোঁ এই ছাৰে এইবিলাক যোগাৰ কৰি ৰাখিছে পূৰা টাইচ লগাইছে ছাৰে টাইচ ডেট ইজ RCM পাৱাৰ RCMৰ পইচা দি ছাৰে এইবিলাক কৰি ৰাখিছে ইমান সুন্দৰকৈ একদম সুন্দৰ এনেকৈ ভাত খাবলৈ গ'লে ছাৰে বৰ্তমান ভাত খাই আছোঁ এতিয়া মাছ আছে মাছ তাৰপিছত আৰু মাংস খাচী মাংস সুন্দৰ এইটো বাইদেউতে আমাক যোগাৰ দিয়া ছাৰৰ ঘৰটো দেখি কেনেকুৱা পালি লাইক আৰু কমেণ্ট কৰি মোক প্লিজ জনাব থেংক ইউ জয় RCM